কবি বন্দনা দত্ত মজুমদাৰৰ কবিতা ইনষ্টাগ্ৰামৰ মানচিত্ৰ। নগৰীয়া সমীকৰণৰ পৰিধিত নাৰ্চিছাছৰে জীৱন, যশস্যা, প্ৰতিষ্ঠা আৰু নিসংগতাৰ সুখ। কংগনা ৰনাৱতৰ কাৰ্লি চুলি অথবা ৰাধিকা আপ্তেৰ বেকলেছ টপৰ উদং পিঠিৰে নগ্নতাত ভুল যাওঁ। লাইক, কমেণ্ট আৰু ফলোৱাৰে নিৰ্ধাৰণ কৰা এই ভাৰ্চুৱেল দুনিয়া। কিমান নিৰ্লজ্জ এই নাটকৰ দৃশ্য, কেৱল পাৰ্থক্যৰ মাজত পৰিত্যক্ত এখন ফোকাটোৰ মানচিত্ৰ, য'ত স্থান নাপায় আপোন আবেগ অনুভূতি, ট্ৰোল হয় কোনোবা দুৰ্ভগীয়াৰ জীয়া অচুপনি, নীলাম হয় চকু পানী। অসহায় আমি ইনষ্টাগ্ৰামৰ ষ্টেটাছত আবদ্ধ অলেখ অলিখিত প্ৰতিবাদী কাহিনী।